ছাগলী মাংস বনাবলৈ লৈছোঁ আজি। নমস্কাৰ অসম, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে। আজি মই প্ৰথমবাৰৰ কাৰণে ছাগলী মাংস বনাবলৈ লৈছোঁ। মই ছাগলী মাংস খাই বিৰাট ভাল পাওঁ, কিন্তু বনাবলৈ বৰ ভালকৈ নাজানো। তাৰ কাৰণে আমি কাটি লৈছোঁ আলু, পিঁয়াজ, জলকীয়া, বিলাহী আৰু ইয়াত আছে ৰচুন, আকৌ আদা আৰু লাল মিৰ্চ, মটন মছলা। আহক আমি ছাগলী মাংস বনাওঁ। এতিয়া প্ৰথমতে আমি পিঁয়াজটো তেলত দি ল'লোঁ আৰু জলকীয়া আৰু পিঁয়াজে অলপমান লৰাই দিছোঁ ব্ৰাউন কালাৰ নহাত লাগি। ব্ৰাউন কালাৰ হ'লে এতিয়া আমি বাকী বস্তু লাহে লাহেকৈ দিব পাৰিম। এয়া ছাগলী মাংস আধা কেজি। অংকুৱে কৈ আছে মাংসটো দেখাই দি আকৌ মাৰ হ'লে কৈ আছোঁ চা। তাক পঢ়িবলৈ দিছোঁ, সেইয়া কিতাপ মিলা ভাগে আছে, তাক পঢ়িবলৈ এনেকৈ কৰি আছে বদমাচি। অলপতো পঢ়িলে বা, ৰাতিও হ'ল বহুত। পিঁয়াজটো সিজাত লাগে আমি হিলাই থাকিব লাগিব। ছাগলী মাংস ইমান বনাব নাজানো যদিও আমি বাকী চব্জি বনাই খাওঁ নহয়, ঠিক তেনেদৰে আমি ছাগলী মাংসটোকো বনাওঁ। লাহে লাহে পিঁয়াজটো সিজিবলৈ ধৰিছে, চাওক অলপমান ব্ৰাউন কালাৰ হৈ গৈছে। লগতে লৰাও পঢ়াই আছোঁ, মাংসও বনাই আছোঁ। আৰু এইটো হৈছে গৰম মছলা, অলপমান দি দিছোঁ তেলতে। গোন্ধটো আমাৰ ইমান ভাল নাপায় যে মছলা খাই। মছলা আৰু আমি খুব পৰিমাণে ব্যৱহাৰ কৰোঁ। কেৰাহীটো হিলি থকা দেখিছে চাগে আপোনালোকে। মই এখন হাতেৰে কিবা শ্বুট কৰি আছোঁ, এখন হাতে হিলাই আছোঁ যে। লাল মিৰ্চ, লগতে বিলাহী কেইডোখৰমান লৈ লৈছোঁ। বিলাহীটোকো অলপ সিজাই মানে বিলাহীটো অলপ নৰম কৰি লওঁ। তাৰপিছত লাহেকৈ মাংসখিনি দিম। প্ৰশ্নবোৰ পঢ়াই দিয়া, উত্তৰবোৰ ক'বা। সীমান্ত মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? শাক পাচলি কাটি আছিল। সীমান্ত জন্ম দিনটোত কি বাৰত হ'ব? সোমবাৰত। মাকে সীমান্তৰ জন্ম দিনত কি কৰিম বুলি ভাবিছে। পিঁয়াজ আৰু বিলাহীৰ পৰা লাহে লাহে তেল এৰিবলৈ লৈছে। আমি এতিয়া মাংসটো ইয়াত ধুই লৈছোঁ দেই চাফাকৈ। আলুটোকো একেলগে দি দিওঁ। আমি যিহেতু দুজন মানুহহে, ল'ৰাটো আৰু মইহে। আৰু মাহঁতে আছে, মাহঁতে বেলেগকৈ থাকে যে। আমি তাকো অলপ দি বুলি সকলোৱে খাম বুলি একেলগে ছাগলী মাংস ভাজিছোঁ। নিমখ মই দি দিলোঁ, নিমখ হালধিয়ে। আপোনালোকে এক চাইডকৈ দেখিছে চাগে, মই হাত এখনৰে ধৰি আছোঁ যে, সেইকাৰণে আপোনালোকে এক চাইডকৈ দেখিব।
অলপমান ঢাকি দিওঁ এতিয়া পানী ঢালি দিলোঁ মোৰ অলপ অসুবিধা হৈছে দেই অলপ কাটি কাটি বনাই আছোঁ কাৰণ এই এক চাইডে লৰা পঢ়াই আছোঁ একফালে চব্জি বনাই আছোঁ সেইকাৰণে অলপ অসুবিধা হৈছে চব্জিটো ভালকৈ বনাব নাজানো প্ৰথমতে কৈছোঁ ছাগলী মাংস আজিলৈকে তেনেকৈ বনাই পোৱা নাই তথাপি বনাবলৈ চেষ্টা কৰিছোঁ আহাচোন মোক অলপ পাকঘৰত সহায় কৰি দিয়াহি বন্তিনো কি ইমান দেৰি কৰি নহয় এইটো কিয় ইমান দেৰি কৰিছে সীমান্ত চাওক ছাগলী মাংস হ'বলৈ ধৰিলেই অলপমান ৰস কৰিম ছাগলী মাংস বনাবলৈ ইমান দেৰি লাগে নহয় চাওক কেনেকৈ চফ হৈ গৈছে ধুনীয়াকৈ সিজিছে ল'ৰাটোকো কিতাপ পঢ়া উঠিলোঁ আৰু মাংসও হ'ল এতিয়া আমি আমাৰ ঘৰৰ সকলোতকৈ ডাঙৰ মানুহ বনোৱা পিছতে অলপ ওলাই থ'ব লাগে তাৰপিছতহে আমি খাবলৈ পাম সেইকাৰণে ল'ৰাটোক কৈছোঁ আইতাটোৰ পৰা বাতি এটা লৈ মই আইতাহঁতক মাংস অলপ পঠাই দিম তাৰপিছতহে আমি খাবলৈ পাম এইটো আমাৰ নিয়ম নহয় নে প্ৰভু যিবোৰ আমাতকৈ ডাঙৰ আছে নহয় সেইবোৰৰ নিয়ম আৰু হয়ো বা সিহঁতে আমাক জন্ম দিছে যেতিয়া সিহঁতে আমাতকৈ বহুত ডাঙৰ মানুহ সেইকাৰণে ল'ৰাটোক বাতি এটা আনিবলৈ ক'লো অলপমান দি পঠাওঁ আমাৰ মাংস হৈ গ'ল এইয়া আমাৰ ছাগলী মাংস হৈ গ'ল ছাগলী মাংস অলপ কলা কালাৰ হ'ল কলা মানে এই মছলাটোৰ কাৰণে এনেকৈ কালাৰ হৈছে আমি লাল মিৰ্চটো ইমান নিদিওঁ যে সৰু ল'ৰা আছে চালাড আৰু ভাত এই অংক খাবলৈ ল'লেই চাওক এই মাংস আৰু ভাত খোৱাৰ লগতে আমাৰ ভিডিঅ'টো সমাপ্ত হ'ল আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ছাগলী মাংস ভালকৈ বনাব নাজানো দেই আপোনালোকে জানে যদি মোক শিকাই দিব কমেণ্টত লিখি পঠাই ছাগলী মাংসৰ ৰঞ্জনটো কেনেকৈ বনায় তাকে মোক ক'ব আজিকালি বাই বাই সেয়া অংকু খাবলৈ ল'লে ছাগলী মাংস ইমান ভালকৈ বনাব নাজানো আপোনালোকে কমেণ্টত লিখি পঠাব ভাল হৈছে নে বেয়া হৈছে চাবলৈ খাবতো নেপাব খাবলৈ হ'লে আমাৰ ঘৰত আহিব মই এদিন খুৱাই দিম ৰান্ধি আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত বাই বাই